অসমৰ দক্ষিণত থকা ডিমা হাছাও জিলাত অৱস্থিত জাতিংগা নামৰ ঠাইখিনি পক্ষী আত্মহত্যা থলী হিচাপে বিশ্ববিখ্যাত হৈছে। প্ৰতি বছৰে ইয়াত লাখ লাখ পক্ষী আহি আত্মহত্যা কৰে আৰু এই ঘটনা পৃথিৱীৰ এটা আচৰিত ঘটনাৰূপে পৰিগণিত হৈছে যে পক্ষীবিলাক কিয় সেই ঠাইত আহি আত্মহত্যা কৰে। পৃথিৱীত আন আন বহুতো ডাঙৰ ডাঙৰ অভয়াৰণ্য আছে, কেৱল জাতিংগাতে আহি কিয় পক্ষীবিলাকে ছুইচাইড কৰে। তো বন্ধুসকল, আমি আজি এই পক্ষীৰ আত্মহত্যাৰ ঠাই জাতিংগাৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ আত্মহত্যাৰ ৰহস্যৰ বিষয়ে জানিম। গতিকে চাই থাকিব বিশ্ব এনচাইক্লোপিডিয়া চেনেল। আমাৰ অসমৰ দক্ষিণত থকা ডিমা হাছাও জিলাৰ জাতিংগা নামৰ গাঁওখন, যিটো গুৱাহাটীৰ পৰা প্ৰায় 330 কিলোমিটাৰ দূৰত্বত অৱস্থিত। আৰু এই ঠাইডোখৰত হোৱা পক্ষীৰ আত্মহত্যাৰ বিষয়টো বহুতো বৈজ্ঞানিকৰ বাবে এটা চিন্তাৰ বিষয় হৈছিল। এই আত্মহত্যাৰ ঘটনাটো বহু বছৰ আগৰে পৰা হৈ আহিছে যদিও যোৱা কেইবছৰমান পিছৰ পৰাহে এইটো চৰ্চাৰ বিষয় হয়। প্ৰথমে এই ঘটনাটো ইয়াৰ স্থায়ী মানুহে প্ৰেতাত্মাৰ ভয়ানক আক্ৰমণ বুলি ভাবিছিল আৰু বৈজ্ঞানিকসকলে ভাবিছিল যে এইটো কোনো এলিয়েনৰ আক্ৰমণ হ'ব পাৰে, কাৰণ পক্ষীৰ মগজু আত্মহত্যা কৰাৰ কথা চিন্তা কৰিব পৰা মগজু নহয়। কিন্তু বহুত পৰ্যবেক্ষণৰ পিছত তেনে কোনো তথ্য পোৱা নগ'ল যে তাত এলিয়েনৰ আক্ৰমণ হ'ব পাৰে। পিছত বহুতো ৰিচাৰ্চ কৰি দেখা গ'ল যে অসংখ্য পক্ষীৰ এই মৃত্যু মাতি আনে জাতিংগাৰ ভৌগোলিক স্থিতি আৰু তাৰ জলবায়ুৱে। জাতিংগাত অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহৰ কৃষ্ণপক্ষত অমাৱস্যাৰ আন্ধাৰ ৰাতি পক্ষীবিলাকৰ বাবে এটা ভয়ানক ৰাতি হৈ যায়। সন্ধিয়া 7 বজাৰ পৰা ৰাতি 10 বজাৰ ভিতৰত তাত কুঁৱলী আৰু বতাহ বলিবলৈ ধৰে। বতাহৰ গতি তীব্ৰ আৰু ঠাণ্ডাও প্ৰচণ্ড হৈ যায়। অমাৱস্যাৰ ৰাতি পক্ষীবিলাকে উৰি যোৱাত একো চকুৰে দেখা নাপাই নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পোহৰ নিচিনা কিবা উজ্জ্বল বস্তু দেখিলে তীব্ৰ গতিত গৈ তাত খুন্দা মাৰে, যাৰ ফলত পক্ষীবিলাকৰ মৃত্যু হয়। মৃত্যু হোৱা পক্ষী প্ৰায় 40 প্ৰজাতিমানৰ পোৱা যায়। তাৰে কিছুমান বিদেশী প্ৰজাতিৰো থাকে আৰু সেই পক্ষী ইয়াৰ পৰা কেতিয়াও উভতি যাব নোৱাৰে। তো বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ ভিডিঅ'ত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে। মোৰ এই চেনেলত মই বহুতো ইণ্টাৰেষ্টিং ভিডিঅ' আপলোড কৰি থাকোঁ, গতিকে কোনো ভিডিঅ' যাতে আপোনালোকে মিছ নকৰে। ধন্যবাদ।